আহি পালোহি এডোখৰ বেলেগ জেগা মানে গাঁৱলৈ আহিছোঁ অলপমান ফুৰিবলৈ পিছবেলা তো অলপমান গাঁৱৰ পৰিৱেশত সোমাই আহিছোঁ ৰ'ব দেখাইছোঁ মই ধাননিখিনি সোণালী ধাননি দেখাই যাম ৰ'ব দেখাইছোঁ এখন পাহাৰ সেইখন দূৰ দূৰণিত পাহাৰ ৰ'ব ওচৰলৈকে যাম আমি পাহাৰ কিমান সোণালী শস্য আহি পাই গ'লোহি আচক সোণ বুটলোৱা সময়ত কৃষকে সোণ বুটলোৱা সময়ত আমি গাঁও ঘূৰি ফুৰিছোঁ এয়া চাওক এইবোৰ একোটা সোণ হয় দেখাম ৰ'ব বোকা আছে যাব নোৱাৰি এইফালে যাম ৰ'ব এয়া চাওক ধাননি চাওক এয়া চাওক ধাননি এয়া চাওক ৰ'ব এয়া চাওক এয়া দেখিছে এইখন হৈছে ফেকেলা পথাৰ বুলি কয় চৰাইপুং পথাৰ কয় ন চৰাইপুং পথাৰ আৰু এই ওচৰে পাঁজৰে আধা আধি ধান হাতী খাবলৈ কাৰণে ৰোৱা হৈছে কাৰণ দিগদাৰ দিয়ে বাকী যদি ওচৰে পাঁজৰে যদি নোৰোৱে হাতীয়ে খাবৰ কাৰণে তো পিছত দিগদাৰ হয় আপুনি এইখিনি হাতীক খুৱাই কিনি শান্তি কৰাৰ পিছতে বাকীখিনি আপুনি বচাব পাৰিব নহ'লে আপোনাৰ যোনখিনি মেইন ধান ঘৰলৈ বোলে আপুনি যোনখিনি ৰুৱে সেইখিনিও আপুনি নাপাব কাৰণ সিহঁতক খাবলৈ নিদিলে তো থৰেনো আপোনাক খাবলৈ দিব সেইকাৰণে চাওক দেখিছে পিছফালে সূৰ্যটো উদয় মাৰ যাব এতিয়া আৰু এইফালে ধান কাটি আহি আছে মানুহবোৰ ভায়া চাওক ধান কাটি আহিছে সিহঁতি এতিয়া ঘৰলৈ গৈ আছে আৰু এতিয়া যিহেতু গধূলি হ'ল আমিও ঘৰলৈ যাব লাগে এতিয়া বেলিটো মাৰ যাব এতিয়া লাহেকৈ আৰু লাহে আন্ধাৰ হৈ আহিব আৰু ইয়াত জানে আৰু হাতী মানুহৰ সংঘাত যিহেতু বেয়া লাগে আজিকালি বেয়া লাগে কাৰণ ইমান কষ্টত ৰোৱা হয় ধান এজন কৃষকৰ আহি আছোঁ ধাননিৰ মাজে মোৰ ড্ৰাইভাৰটো সদায় একেই থাকে ইয়াক মই পাৰ্মানেণ্টলি ৰাখি থৈছোঁ দৰমহা দিম আৰু খালি কেতিয়া পায় সিও নাজানে কেতিয়া দিম ময়ো নাজানো সিও নাজানে কেতিয়া পাব আৰু গম পাইছেনে এখন দেখিছে দলংখন তো ইয়াৰ কাষতে এখন আছে এখন নদী আৰু সেই পিছফালে আছে সেইখিনি ভুটীয়া গছ মানে কেলে কয় ভুটীয়া গছ ঔটেঙাত ভূত থাকে বুলি কয় মানুহখিনি এইফালে নাযাওঁ এইফালে গেলা গোন্ধাইছে হ'ব দেখাইছোঁ মানে কি হ'ল যাবলৈ বাধ্য ইমানে ধুনীয়া জেগাবোৰ নহয় গাঁৱলীয়া পৰিৱেশ যেহেতু গাঁৱলীয়া পৰিৱেশত মাজত আমি আছোঁ চক বালিচৰ এইখন এখন নদী হয় ক'লৈ বৈ গৈছে কি নাম মই নাজানো সিমান চাওক এয়া বালি দেখিছে ইয়াত মানুহে বহুতে হাগি মেলি পুতি থব পাৰে কি ঠিকনা গোন্ধাব পাৰে ইমান ধুনীয়া চক আৰু ইফালে আছে পথাৰ এইফালে আছে নদী সেইখন এখন পাহাৰ সেই দূৰত দেখিছোঁ পাহাৰ আছে মই দেখাইছোঁ
এইখন অলপ আগতে পাৰ হৈ আহিলোঁ দলংখন। আৰু এইবোৰ কি গছ? বনৰীয়া গছ এইবোৰ বনৰীয়া গছ কি হয় ময়ো নাজানো সিমান ভালকৈ দেই। আৰু এইফালে মাছ খেলি আছে ইয়াত চব বিন্দাছ। এইফালে চাওক পকা ধাননি। আৰু যিহেতু এতিয়া গধূলি হ'ল, আমিও যাওঁ, আপোনালোকেও যাওক নে কি? জেগাবোৰ ভাল পালে, চাই ভাল পায় যদি ক'ব, কমেণ্ট কৰি দিব দেই। তাৰপিছতে আৰু ক'ব যে কেনেকুৱা ভিডিঅ' চাই আপোনালোকে ভাল পায়, কেনেকুৱা জেগা চাই ভাল পায়। কাৰণ আমাৰ মানে ঘৰৰ ওচৰতে বহুত চাবলগীয়া জেগা আছে, এনেকুৱা মানে বিশেষ একো নহ'লেও মানে জেগাবোৰ ধুনীয়া চাই ভাল লাগে। ব'লক ৰাস্তাত আৰু কি কওঁ দেখাই যাবলৈ চেষ্টা কৰিম। আজিলৈ যাওঁ, ইমানতে অন্ত পেলাইছোঁ। মোৰ বাইক ষ্টাৰ্ট হৈ গ'ল। ব'লক গাঁৱলীয়া যিহেতু, গাঁৱত আহিছোঁ যিহেতু, সেইকাৰণে ৰাস্তাবোৰো একা বেকা, গাঁত গোট। বাপৰে এয়া কি কাষে এখন নদীখন বৈ গৈছে। নদী মানে জান মানে নদী মানে জান, ফুলনি মানে বাগিচা মানে ফুলনি, নদী মানে জান মানে নদী। আৰু এনেকৈ কেনেকুৱা গাঁৱলীয়া ৰাস্তাবোৰ দেখিছে, ভাল লাগে আই অ' মা সেই বাঁহডালৰ ফালে বাইকখন পাৰ কৰাই চাব লাগে, যাবনে নেযায়। তেৰিকা চব কেনেকৈ গৈছে। এডাল বাঁহতনো কেনেকৈ যাব পাৰে ভগৱান। মই হ'লে কেতিয়াবাই পৰিম। আৰু এইফালে চাহ বাগান, অসম এখন চাহ খেতিৰ কাৰণে চহকী বুলি কয়, সেইকাৰণে এইখন চাহ কিমান ধুনীয়া বাগান। আৰু এইবোৰ মিনিবোৰ আহি আছে, পাত তুলি আহি আছে। আৰু এইখন হৈছে নদীখন, আৰু এইফালে আছে বাগানখন। ইমান ধুনীয়া চব, ইমান ধুনীয়া লাগিছে। আৰু কাষেদি এইফালে গছখিনি ইমান মানে ধুনীয়াকৈ ৰুইছে, হয়নে? ভাল লাগি যায়। চলো কালাৰটো ইমান ধুনীয়া আহিছে, ভাল লাগিছে। আৰু আৰামছে। আৰু এইটো কাৰ ঘৰ হয় ময়ো গম নাপাওঁ, কিন্তু ভাল লাগিছে জেগাটো। কিন্তু মজা জেগাত হৈছে ঘৰটো, ভাল লাগিছে একদম। মানে এনেকুৱা জেগাত মোৰো ঘৰ এটা বনাব মন যায়। সেইপিনে যে হাতীৰ মেইন ঘাটিটো বনাব, হাতীৰ মেইন ঘাটি চব গাঁৱলীয়া পৰিৱেশৰ ৰাস্তাত কিমান ভাল লাগিছে। বাহনী কিবা এটা ভাল লাগে। সিহঁতে মিনিবোৰে কাম শেষ কৰি ঘৰলৈ গৈ আছে। আৰু এইফালে আছে চোৱা কেনেকুৱা জেগা আছে, ঠাণ্ডা লাগি যায়। ইয়াৰ পৰা ভাল ৰাস্তা ষ্টাৰ্ট হৈ যায়, অ' ভগৱান, ইয়াত ৰাতি আহিবলৈ ভয় লাগিব দেই, বহুতেই ওলাব নিচিনা লাগে ন? ইয়াৰ পৰা ৰাস্তা ছুপাৰ হিট। শ্ল'লি চব গোটেই ধানখিনি পৰি গ'ল। বতাহে গোটেই ধানখিনি পেলাই পেলালে। এইখন হৈছে বুঢ়াডঙীয়া টিপাম ডাঙৰীয়া বৰবাৰী হয়, মেজেঙাবাৰী হয়,
আহিলোঁ আমি এইফালে দি